10-20-50 के 200-250 रुपए हैं। आप रात निकालिए, यहाँ से मैं 4 किलोमीटर दूर हूँ। तब तक अपना ख्याल रखना, कल हम सुबह और मिलेंगे, ठीक है? आप रोइए मत, इनको बोलिए आप रोइए मत माता जी। বৃহৎ দুখ লগা বিষয়, এহাল বৃদ্ধ দম্পতীক এৰি থৈ যায় নিজ পুত্ৰই কুম্ভ মেলা নিচিনা পবিত্ৰ স্থানত। কিয়নো এনে ঘটনা সংঘটিত হৈছে কুম্ভ মেলা নিচিনা এটা পবিত্ৰ স্থানত তেখেতলোকক নিজৰ পুত্ৰই পাষাণ পুত্ৰই এৰি থৈ যায়। কিয়নো ঘৰৰ পৰা চলনাৰে মাক বাপেকক লৈ আহিছিলে কুম্ভ মেলা দেখুৱাম বুলি, আৰু মাক বাপেকেও ভাবিছিলে যে স্নান কৰি পবিত্ৰ হ'ম আৰু কুম্ভ মেলা দৰ্শন কৰিম, এনে ভাবি মাক বাপেক আহিছিলে। কিন্তু তেনে নহ'ল, পুত্ৰৰ চলনাৰ বলি হ'ল বুলি জনাব পাৰোঁ মাক বাপেক হাল। এজন লোকে কিছু টকা দি সহায় কৰে আৰু তেওঁৰ লগত যোৱাৰ বাবে তেখেতলোকক কয় অমান্তি হয় যোৱাৰ বাবে। কিয়নো পুত্ৰ যে এৰি থৈ যায় তেখেতলোকে সেই কথা মানি ল'ব বিচৰা নাছিলে। পুত্ৰ আহিব বুলি তেখেতলোকে অপেক্ষাৰে বাট চাই আছিলে। ঠাণ্ডাত কঁপি কঁপি এখন পাতলা কম্বল লৈ বহি আছে, উৰে নিশায়ে 2-3 দিন ধৰি বহি আছে। তথাপিও পুত্ৰ যে সেই গ'ল আৰু ঘূৰি নাহিল। এনে পুত্ৰক কি শাস্তি দিব লাগে আৰু কি ক'ব লাগে কমেণ্টত জনাব যে এনে পুত্ৰ এনে ভাৰতবৰ্ষতে আছে। এহাল মাক বাপেকে সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰিলে আজি কুম্ভ মেলা নিচিনা এটা পবিত্ৰ স্থানত তেখেতলোকক চলনাৰে আনি এৰি থৈ যায়। ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। এনে পুত্ৰক কি শাস্তি দিব লাগে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব।